Hey guys, welcome to my YouTube channel Jondas. আজি হল জানুৱাৰীৰ 11 তাৰিখ আৰু আজি আমাৰ ইয়াত এটা খানা আছে ৰূপধনহাৰ ঘৰত মানে কলেজৰ ছাৰহঁত আহি আছে আৰু আমি আছো ষ্টুডেন্ট মই গগন আছে মোৰ লগত মই আছো আৰু ৰূপধনহঁতৰ ঘৰত খানাটো আয়োজন কৰা হৈছে তো এবাৰ গৈছিলো তো তাৰে পৰা অলপ কাম চাম কৰি আহিলো তো এতিয়া আৰু যাম যাই খানাটো খাম আৰু খানাটো কৰা আয়োজন হৈছে কৰ পথাৰত হৈছে তো চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণলৈকে আৰু এইটো আমাৰ মায়ে এইটো মায়ে তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক শেষলৈকে তো কি আয়োজন হৈছে চাই থাকিব এই বেগখনত উঠি যাব লাগে মজাং থাক দে তোৰ কি মোৰ ব্লগত উঠিলে দেখোন আৰু ইয়াত মেজি জ্বলাবৰ কাৰণে ইয়াত নাৰা আনি থোৱা আছিল এইবিলাক থৈ দিছে তো এটা ভিডিঅ' আহি আছে মাঘ বিহুৰ দিনা তো এইটো চাব কেনেকৈ ভেলাঘৰটো ইয়াত বনাম তো এইটো চাব মানে এইখিনিতে হ'ব আৰু সেইটো চাব পাছত তো এতিয়া যাই থাকোঁ খানালৈ এইটো ৰাস্তাৰে যাম এইটো তো এতিয়া ৰূপধনহাৰ ঘৰ আহি পালোঁ তাত চাইকেল থলোঁ আৰু এইটো ৰাস্তাৰে গ'লে দেখা পাম তো এতিয়া হাঁহ পৰি থকা হৈছে ইয়াত এই এটা আছে আৰু এটা আছে তাত আমাৰ হাঁহ বাচা মানুহ আহি গৈছে তো আমাৰ হাঁহ বাচা অস্তাদ আহি গৈছে এতিয়া হাঁহটো কেনে গৈছে লৈ নো ভালকে নাছিনো ইউটিউবত চা কাটে কিন্তু ভিতৰতে লৈ ইনকে ডাইৰেক্ট মুৰ্গী নিচিনা ফালে দে মুৰ্গী নিচিনা খালি যাং না তেল কিন্তু বহুত ওলছে গম পানা বা তেলি দিছা না ওলছে গাহৰিৰ নিচিনা একেবাৰে ইনকে খালি যাং না অঁ নাই ইনকে দিওঁ তো মাংস মানে তাত কাটি আছে আৰু খানাৰ আইটেমটো ইপিনি আছে মানে এইখন বাৰী পাৰ হৈ মাত্ৰ পথাৰ এখন পায় আৰু ইয়াৰ পৰা প্ৰায় 100 মিটাৰ দূৰ তো ইয়াত তম্বুৰ তলত আমাৰ বহি আছে সৌৰভ আছে গগন আছে ভাস্কৰ আছে আৰু ডাইনিং আছে মানে ডাইনিঙৰ ওপৰত ভাত খোৱা হ'ব আমি বাৰু তলতে খাম মানে ছাৰবিলাকক খুৱাব লাগিব ডাইনিঙৰ ওপৰত আৰু এইপিনে খানাৰ আইটেম চলি আছে মই বনাইছোঁ মাহৰ দালিত অলপ জুই বেছিকৈ দিব দিছে মায়ে ক'লাক গম পালি না তো ইয়াত এইটো মানে পাকঘৰ বুলি ক'ব পাৰি আজিৰ কাৰণে পাকঘৰ হ'ল এইটোৱে ইয়াত খানাৰ আইটেম চলি আছে আৰু ইয়াত ডাইনিং টেবুল পাৰি ইয়াত খানা মানে খোৱা হ'ব আৰু আমাৰ ৰূপধন আছে ৰান্ধি এই ৰান্ধি ভাল লাগে না ৰান্ধি না নকবি আৰু মানে ঠঙাটো কিবা আগৰ পৰা আহিছে চকুৱে পুৰা জুইকুৰা থৈছে একো কৰা নাই আৰু এইপিনে আছে এই কি আছিলে কোমোৰা হয় এই কোমোৰা পিঁয়াজ আছে আলু আছে আৰু মটৰ আছে আৰু মটৰ কিয় লৈছা মিঠাতেল আছে কিয় লৈছা মাহৰ দালি অলপ জুই বেছিকৈ দিব দিছোঁ আৰু খানাৰ আইটেম আগত আছে খানাৰ আইটেম মানে ইয়াতে হ'ব তাত মাংস কাটি আছে কেৱল আইটেম আছে হাঁহৰ মাংস হা হ'বলে তাত হাঁহৰ আইটেম আছে আৰু হাঁহ দুটা আছে আৰু মুৰ্গী আছে মুৰ্গীখিনি মানে কাটা হ'ল সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ দিছোঁ তো এতিয়া প্ৰায় মাংস কাটা হৈ গ'ল মাংস চেলো হৈ গ'ল এতিয়া খালি ভাজিব লাগে যাই তো এতিয়া মুৰ্গীৰ ঠেঙে লেগ পিচ বনাই থকা লেগ পিচ নহয় এনেই ভাজা হৈছে এইটো মানে খানা ট্ৰেইলাৰ আছলি পিকচাৰে তাত আছে সিপিনে আছে তাত ভাজি আছে আৰু ইপিনেটো ট্ৰেইলাৰ মানে বুজি পাইছে আৰু এইটো কিহৰ মাংস মুৰ্গী আৰু হাঁহৰ মিক্স আছে মানে ইয়াতে ট্ৰেইলাৰত এতিয়া লৈ আহ এতিয়া খাং এনেকৈ দিব লাগিব খাই তো
তো এতিয়া ছাৰহঁতে ইয়াত খানা খাই আছে মানে ডাইনিং টেবুলত আৰু আমি পাছত খাম মানে আমি প্ৰথমতে দিয়া থোৱা কৰিব লাগিব আৰু মইতো ভিডিঅ' বনাই আছোঁ ইসকলে দিয়া থোৱা কৰি আছে মানে আৰু আগতে খাই ল'ব এইটো নয়নদা আছে কাকতি ছাৰ আছে আৰু এইপিনে আছে ছাৰ আৰু এতিয়া এওঁলোকৰ খানা হোৱাৰ পিছত আমি খাম আমাৰ খানাটো দেখুৱাই আছোঁ ইয়াৰ পিছত তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি থৈ দিব আৰু যাতে 1K সোনকালে হয় আৰু এইটো হ'ল বেদান্ত দা কালি ভাতিবিলা আনি পৰি না যাম তো আমি ডিছত নাখাওঁ প্ৰথমতে কলপাত ল'লোঁ এয়াতো আমাৰ খাদ্য কলপাত হ'লে পচি যাব কলপাত সকলোৱে ৰেডি হৈ লৈছোঁ বহি কেৱল ভাত দিব বাকী ভাত আৰু মাংস দিব বাকী দালি দিব বাকী সকলো দিবই আছে তো প্ৰথমতে পানীখিনি ভৰাই দিলে তো এতিয়া খানা হ'ব তো এতিয়া ভাত আহিল আৰু তেওঁ এই মানে অকলে বহিছে ইয়াত ই বোলে অকলে খাই ভাল পায় এয়া ৰূপধন তো আৰু এইপিনে আছে এইপিনে মানে ভাত দিয়া হৈ গ'ল আৰু এইবিলাকে খোৱাত বিজি মই কেৱল ভিডিঅ' বনাত বিজি এয়া মাহত দালি দিছে ইয়াৰ পিছত মাংস আনিছে মাংস দিছে এয়া হাঁহৰ মাংস আৰু ইয়াৰ পিছত মুৰ্গীৰ মাংস দিব তোৰ ঘৰত লৈছে খাই ভাল লাগে দোকান আৰু এনেকৈ খানা খাই খোৱা চাইছে গ'ল এতিয়া ঘৰে যাব লাগে ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব বাই বাই